আজি হ'ল গাহৰি আৰু ভাত পানী খালো কখন হ'ব এতিয়া হ'ব হাই গাইস আজি থালিখন হ'ল ইফালে আছে গাহৰি আলুৰ লগত বনাইছে আৰু ইয়া ভাত লৈছো এক্সট্ৰা ভাজি থাজি নাই আৰু আজি আৰু ইফালে আছে মোৰ ভাইটি যেহেতু গৰমৰ বন্ধ মামাৰ ল'ৰা হয় আহিছে গতিকে আজি একেলগে ভিডিঅ' বনালো আৰু গতিকে থালিখন আৰম্ভ কৰোঁ আৰু হেল্ল' প্লেটত লৈ লৈছোঁ চাবি পৰিব প্লিজ চাই লওক ফাৰ্ষ্ট বাইট মজা হৈছে Enggak. আজিৰ পিছবিলাক মানে ইমান ডাঙৰ ডাঙৰ কৰা নাই আৰু সৰু সৰু কৰা হৈছে আৰু যেহেতু গৰমো বহুত দিছে তাৰ কাৰণে বেছি লোৱাও নাই পিছবিলাকৰ চাইজ চাওক মিডিয়াম আৰু ভিতৰত যেহেতু গৰম তাৰ কাৰণে বাৰিন্দাতে বহি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু কিবা লাগিব নেকি পানী লাগিলে কবি তলত আছে বটলটা জল কম হ'ল না গোটা কিছু ছানিয়ে লম বেশি করে
দিম গোটা লগ লাহে কি হ'ব গোটা লগ মছলা ভাতকেইটিৰ লগত